নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম কলডিলৰ চব্জি। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া মই লৈছোঁ নহৰু, আদা, জলকীয়া, পিঁয়াজ, শুকান জলকীয়া দুটা, তেখিলা, তেজপাত। আৰু এয়া হৈছে দাইল, মই পানীত তিয়াই থৈ দিছোঁ। আৰু এয়া চয়াবিন অলপ সময় গৰম পানীত থৈ দিছোঁ। আৰু এয়া আলু মই কাটি লৈছোঁ মিডিয়াম সাইজত। আৰু এইটো হৈছে কলডিল। এতিয়া কলডিলটো ভালদৰে সৰু সৰুকৈ কাটি ল'ম। কাটি লৈ পেলাই ভালদৰে ধুই লৈছোঁ। এতিয়া কেৰাহীটো গেছত বহাই দিম। তেল দি দিছোঁ গৰম হ'বলৈ। তেলখিনি গৰম হোৱাৰ পিছত আমি আলুখিনি প্ৰথমতে ভাজি ল'ম। তাতে দি দিছোঁ হালধি আৰু নিমখ, দি পেলাই ভালদৰে ভাজি ল'ম। এয়া দেখিছে আলুখিনি ভজা হৈ গৈছে। এতিয়া বাচনটো উলিয়াই ল'ম আৰু একেটা কেৰাহীতে চয়াবিনখিনি আমি ভালদৰে ভাজি ল'ম। এয়া ভাজা হৈ গৈছে। এতিয়া বাচন উলিয়াই লৈছোঁ আৰু কেৰাহীটোত তেল অকণমান দি পেলাই তাতে দি দিছোঁ জিৰা, শুকান জলকীয়া দুটা আৰু তেজপাত এখিলা। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব। ভাজি লোৱাৰ পিছত ইয়াতে আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি দিব। এইখিনিও লগতে ভালদৰে ভাজি ল'ব। ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ হালধি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি। গোটেইখিনি দি পেলাই ভালদৰে ভাজি লৈছোঁ। নিমখো লগতে দি দিছোঁ। গোটেইখিনি ভালদৰে ভাজি উঠাৰ পিছত ইয়াতে তিয়াই থৈ দিয়া মচুৰ দাইলখিনি ভালদৰে ধুই পেলাই দি দিছোঁ। মচুৰ দাইলখিনিও ভালদৰে ভাজি ল'ব। এতিয়া ইয়াতে দি দিছোঁ কাটি থৈ দিয়া কলডিলখিনি। এইখিনি দি পেলাই ভালদৰে ভাজি ল'ব। অকণমান টাইম ভাজি উঠাৰ পিছত ইয়াত ঢাকনিখন লগাই দিছোঁ। অকণমান টাইম ভাজি উঠাৰ পিছত ইয়াতে গৰম পানী অকণমান দি দিছোঁ, যাতে মচুৰ দাইলখিনি ভালদৰে সিজে। এতিয়া আকৌ ঢাকনিখন লগাই সিজিবলৈ দিছোঁ। এয়া দেখিছে মচুৰ দাইলখিনি ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে ভাজি থৈ দিয়া চয়াবিনখিনি আৰু আলুখিনি দি দিছোঁ। দি পেলাই ভালদৰে লৰাই কিনে ঢাকনিখন আকৌ লগাই দিছোঁ, যাতে চয়াবিন আৰু আলুখিনি ভালদৰে সিজি যায়। এয়া দেখিছে আলুখিনি অলপ অলপ সিজিছে। মাজে সময়ে লৰাই থাকিব ঢাকনিখন গুচাই পেলাই। শেষত ইয়াতে গৰম মছলা দি পেলাই অকণমান লৰাই কিনে গেছটো বন্ধ কৰি দিব। আৰু আপোনালোকে জানেনে কলডিল কিহৰ কাৰণে উপকাৰী? যিসকল লোকৰ ল' প্ৰেছাৰ তেওঁলোকৰ বাবে যথেষ্ট উপকাৰী। এনেকৈ বনাই কিনে খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।